बागानपारा ब्लक इउपिपिएलआ साब्रै दैदेनगिरिफोरखौ दोलोनिफ्राय बोख्लायदों। इउपिपिएलनि लाइमोन हान्जानि बागानपारा ब्लकनि लेङाइ आफादगिरि देबाजु गयारी, गौथुमारि नेहाथारि सोमदोन बर', बागानपारा गुदि आफादनि नेहाथारि अलित चन्द्र रामसियारि आरो जफादं गुदि आफादनि आफादगिरि दिपेन बसुमतारिमोनखौ थांनाय 25 मे खालाराव हान्जानिफ्राय बोख्लायनाय जादों होननानै हान्जानि राइटिं पेडआव आलादा आलादायै लाइजाम दैथायहरदों। बेखौ लानानै दिनै बोख्लायजानाय दैदेनगिरिफोरा जेबो जाहोन फोरमायहरालासे हान्जानिफ्राय बोख्लायनायनि अजद होदों बड'सा खौरांगिरिनि सिगाङाव। बोख्लायजानाय दैदेनगिरि दिपेन बसुमतारिया खौरांगिरिनि सिगाङाव फोरमायनाय बायदिब्ला इउपिपिएल हान्जाया गावनिसिम दैथायहरनाय लाइजामाव मा जाहोनाव बोख्लायनाय जादों बेनि सायाव जेबो फोरमायथियाखै। बबेखानि जिएसपिनि आफादगिरि थामहिनबा एमपि नब कुमार सरनियानि जानानै थांनाय बिसायख'थियाव खामानि मावनायनि अजद दैखांना इउपिपिएलनि बागानपारा ब्लक कमिटिया हान्जानिफ्राय बोख्लायदों होननानै मोनसे फोथायथाव सुलुंनिफ्राय मिन्थिना मोन्दों होननानै फोरमायथिदों। हान्जानिफ्राय बोख्लायनाय साब्रैबो दैदेनगिरिफोरा हान्जानि इसिङाव खायसे दैदेनगिरिफोरनि थाखाय बेबायदि जाबाय थायोब्ला हान्जानि गुदि थाखोनि दैदेनगिरि सोद्रोमाफोरनि गेजेराव गिखांनाय फैगोन, लोगोसे फैगौ समाव हान्जानि गेजेराव गुलुं गुजुं थासारि सोमजिगोन होननानैबो बुंथिदों। बेनिखायनो बे आयदानि सायाव इउपिपिएल हान्जानि आफादगिरि प्रमद बर' आरो 25 नं बागानपारा बियाबनि एमसिएलए लोगोसे बिटिसि एसेम्ब्लिनि बुंथिगिरि खाथिराम बर'खौ गोख्रों नोजोर लाखिनो इउपिपिएल हान्जानिफ्राय होख्लायजानाय दैदेनगिरिफोरा खावलायहरदों। आसलते मैं डायरेक्ट लेटारे पाइसे मग जे इउथ उइंसर পৰা ডিচাৰ্জ কৰিছে বুলি মোক ডাইৰেক্ট লেটাৰে দিছে, কিন্তু মই আচলতে মোক আগজাননী দিয়া নাছিলে, কোনো কথা মোক জনোৱা নাছিলে। ডাইৰেক্টকে মোক আচলতে ডিচাৰ্জ আপোনাক কৰা হৈছে বোলে মোক এটা চিঠি পঠাইছে। পত্ৰখন ক'ৰ পৰা প্ৰেৰণ কৰা হৈছিলে? পত্ৰখন বাগানপাৰা ব্লক ইউথ উইংছৰ পৰা মোক পঠাইছিলে। এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত মই ইয়াকে ক'ম, আচলতে মই আজি পাৰ্টিৰ মানে বিৰুদ্ধে কাম কৰিছোঁ বোলে তেওঁলোকে মোক অভিযোগ আনিছে, কিন্তু মই আজি ক'বলৈ বিচাৰিছোঁ আচলতে কোনখিনি কাম কৰাটো পাৰ্টিৰ এগেইনষ্ট হ'ল আচলতে মই নিজেও নাজানো। এইটো আচলতে মই দুখ পাইছোঁ। আগলৈ হয়তো ইউপিপিএলে অন্য যিখিনি কৰ্মী আছে বা কষ্ট কৰা যিখিনি ৰাইজ আছে ইয়াক যেন বঞ্চিত নকৰে, ইয়াকে মই প্ৰমোদ বড়ো ছাৰলৈ আহ্বান জনাইছোঁ। ইউপিপিএলৰ কিবা অৰাজকতা চলা বুলি অনুভৱ কৰে নেকি? ইউপিপিএলৰ বৰ্তমান ক'বলৈ গ'লে অৰাজকতা চলিছে বুলিয়ে ক'ব পাৰোঁ, কাৰণ বাগানপাৰা সমষ্টিত আজিলৈকে কোনো এটা কামকে কোনো আলোচনা নকৰাকৈ 4-5জন মান ব্যক্তিয়ে চলাই আছে বুলি মই অনুভৱ কৰোঁ। কিয় কৰা হ'ল আপোনাক কিবা মানে জনাইছে নেকি সাধাৰণভাৱে? মোক আচলতে জনোৱাটো অফিচত নোযোৱা আৰু MLA ইলেকশ্যনত মোক কাম কৰা নাই বুলি তেওঁলোকে অভিযোগ দিছিলে। আচলতে অধ্যক্ষ ডাঙৰীয়াই মোক জনোৱা নাই। ক'বলৈ গ'লে তেওঁলোকে মানে 4-5জন আমাৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু ইউথৰ ছেক্ৰেটাৰী মিথুন গয়াৰী, ইউথৰ প্ৰেছিডেণ্ট বাবুল চন্দ্ৰ বড়ো আৰু মেইন কমিটিৰ ছেক্ৰেটাৰী প্ৰদীপ কুমাৰ বড়ো তেওঁলোকে আলোচনা কৰি পেলাই আচলতে কোনো কেবিনেট সিদ্ধান্ত নোলোৱাকৈ মোক ওলাই দিলে। আপোনাৰ নামটো কি আছিলে? মোৰ নাম দিবাজু ৰাম গয়াৰী। মই ভাইচ প্ৰেছিডেণ্ট ইউথ বাগানপাৰা ব্লক। দীপেন বসুমতাৰী আৰু মই জপাদং ইউপিপিএলৰ ইউথৰ মই প্ৰেছিডেণ্ট। মোক প্ৰকাশটো কৰাটো সেইটোৱে যে মোক হীৰা কৰ্ণিয়া ছাৰৰ লগত তাৰমানে লিংক থকা বুলি তাহোন মানে মোক এই ইউপিপিএল ইয়াৰ পৰা মোক তাৰমানে এক্সপেল কৰা হৈছে। তাৰপিছত মই এইটোকে ক'ব বিচাৰিছোঁ যে হীৰা কৰ্ণিয়া GSP লগত তাহোন এতিয়া ইউপিপিএলে এতিয়া চৰকাৰ একেলগে চলি আছে। চলি থকাত মোক তাৰমানে ইউপিপিএলে এতিয়া হীৰা কৰ্ণিয়াৰ লগত লিংক থকা বুলি মোক এক্সপেল কৰি দিছে। ইয়াৰ কাৰণে মই কৈছোঁ এতিয়া তেনেহ'লে
হিৰিয়াখনীয়া এতিয়া GSP তেনেহ'লে লগ লাগি এতিয়া চৰকাৰ গঠন কৰিছে, তেনেহ'লে তাহাকো এতিয়া এক্সপেল কৰি দিয়ক। হিৰিয়াখনীয়াক তাৰমানে এতিয়া এক্সপেল কৰি দিয়ক, তাক তাৰমানে চৰকাৰ চলাই থকা বোলে এতিয়া আমি সমৰ্থন কৰিছিলিও, তথাপিও তাৰমানে আমি মনেদি সমৰ্থন কৰিছোঁ, তথাপিও আমাৰ হাতে প্ৰাণে আমি সমৰ্থন কৰা নাই। কেইজনক এক্সপেল কৰিছে? এতিয়া আমাক 4জন কৰিছে বুলি শুনা পাইছে। এতিয়া মই ডিটেইলছকৈ এতিয়া আমাৰ এখেতে দেৱাজু গয়াৰী আৰু মই এতিয়া সমদন বড়ো আৰু এখেতৰ এটা অলিত বসুমতাৰী বুলি কয়, সেয়াক আমি এতিয়া 4জন বোলে আমি গম পাওঁ। আগতে ইলেকশ্যন নোহোৱাৰ আগতে এতিয়া আমি ভাবছোঁ আমি ভাল বলে, এতিয়া আমি ভাবছিলোঁ যে আমি যিখিনি আমাৰ ৱাৰ্কাৰক আমি এতিয়া সেই টাইমত আমি চামলাই আছিল, সেই টাইমতে আমি কি কৈছিল তাহাক আমিও UPPLত আছে বুলি কৈ আছিল। তাৰপিছত তাহোন মানা নাই, আমাক GSP লগত তাহোন থকা বলে ভাবি এতিয়া এক্সপেল কৰি আছে। UPPLত অৰাজকতা চলা বুলি ভাবে নেকি? এতিয়া UPPL আৰু 5 বছৰৰ কাৰণে এতিয়া চলিব, তাৰপিছত আৰু সেইটো বেছি টাইম নাথাকিব আৰু বেলেগৰ হাতত যাব পাৰে। এতিয়াতো আমাক এতিয়া ৰেচপেক্ট কৰাই নাই। আগতে যি ভুল হৈছে মানে আমাক এতিয়া ভুল হোৱা বলে আমি এতিয়া তাহোন কোৱাই নাছিল। এতিয়া চৰকাৰ গঠন কৰাৰ পিছত এতিয়া MLA ইলেকশ্যন শেষ হোৱাৰ পিছতে আমাক এতিয়া এক্সপেল কৰা হৈছে। এই ক্ষেত্ৰত BTR মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক কিবা জনোৱা হৈছিল নেকি? আমাৰ CM প্ৰমোদ বড়ো ছাৰক এতিয়া আমি এতিয়া এইটো হ'ল আমাৰ ব্লক বাগানপাৰা ব্লক ইউথৰ প্ৰেচিডেণ্ট বাবুল বড়ো আৰু এতিয়া মিথুন গয়াৰী ছেক্ৰেটাৰী আৰু প্ৰদীপ বড়ো, তাহাৰ পৰাই তাৰমানে এইটো হৈ আছে। এইটো চেঞ্জ কৰিলে এইটো আমাৰ যিখিনি ৱাৰ্কাৰ আছে ভাল বুলি আমি ভাল কাম কৰিব বুলি আমি আশা কৰি আছোঁ।